গুড মৰ্নিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম দেৱী মা দুৰ্গাক কোন কেইবিধ ভোগ আগবঢ়ালে মা দুৰ্গা সন্তুষ্ট হয় আৰু ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে। যদি আপুনিও এই নৱৰাত্ৰিত মা দুৰ্গাক সন্তুষ্ট কৰিব বিচাৰে তেন্তে এই বিশেষ দিনবোৰত মা দুৰ্গাক আগবঢ়াবলৈ এই 4 বিধ প্ৰসাদ আগবঢ়াব পাৰে। গতিকে জানো আহক এই 4 বিধ ভোগনো কি। হিন্দু ধৰ্মত নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ বিশেষ তাৎপৰ্য আছে। বৰ্তমান চলি আছে শাৰদীয় নৱৰাত্ৰিৰ উৎসৱ। এই সময়ত ভক্তসকলে দেৱী দুৰ্গাক পূজা কৰে। বিশ্বাস কৰা হয় যে ভক্তিৰে পূজা কৰিলে দেৱীয়ে ভক্তৰ সকলো মনোকামনা পূৰণ কৰে। যদি আপুনিও এই নৱৰাত্ৰিত মা দুৰ্গাক সন্তুষ্ট কৰিব বিচাৰে তেন্তে এই বিশেষ দিনবোৰত মা দুৰ্গাক এই 4 প্ৰকাৰৰ প্ৰসাদ আগবঢ়াব পাৰে। গতিকে জানো আহক ইয়াৰ ৰেচিপিসমূহ। দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ আপুনি পায়স আগবঢ়াব পাৰে। এনে অৱস্থাত গুড়, চাগু, কল আদিৰ পায়স বনাব পাৰে। পায়স বনাবলৈ ঘিউ, গাখীৰ আৰু চেনি ব্যৱহাৰ কৰিব লাগে। ইচ্ছা কৰিলে ইয়াত শুকান ফলো দিব পাৰে। এয়া দেৱী দুৰ্গাক আগবঢ়াওক। ভক্তসকলে প্ৰতিদিনে মা দুৰ্গালৈ বিভিন্ন প্ৰসাদ আগবঢ়ায়। ইয়াৰ বাবে আপুনি আটাৰ হালোৱা বনাব পাৰে। ইয়াক তৈয়াৰ কৰিবলৈ আটাখিনি ঘিউত ভালদৰে ভাজিব। এতিয়া তাত গাখীৰ আৰু চেনি দিব। এই মিশ্ৰণটো ভালদৰে ৰান্ধিব। এই হালোৱাটো আপুনি আপোনাৰ দেৱী মাক আগবঢ়াব পাৰে। নাৰিকলৰ বৰফি। মা দুৰ্গাক প্ৰসাদ হিচাপে আগবঢ়াব পাৰি নাৰিকলৰ বৰফি। ইয়াক বনাবলৈ যথেষ্ট সহজ। প্ৰথমে নাৰিকলখিনি কুটি কেৰাহীত ঘিউ গৰম কৰি তাত চেনি দিব। এই মিশ্ৰণটো ভালদৰে মিহলি হ'লে গেছটো বন্ধ কৰি দিব। ট্ৰে এখনত বিস্তাৰ কৰি ঠাণ্ডা হ'লে বৰফি আকৃতিত কাটি লওক। কাজু বৰফি। এই বৰফি বনাবলৈ প্ৰথমে কাজু বাদাম কিছু সময় তিয়াই থওক। এতিয়া ইয়াৰ পেষ্ট মিক্সাৰত প্ৰস্তুত কৰক। কেৰাহীত ঘিউ গৰম কৰি তাত গুড়ি কৰি লোৱা কাজু বাদামখিনি ভাজি লওক। এতিয়া তাত চেনি আৰু সামান্য পৰিমাণৰ গাখীৰ দিব। এই মিশ্ৰণটো শুকোৱালৈকে আৰম্ভ কৰিলে গেছটো বন্ধ কৰি দিব। এতিয়া ট্ৰে এখনত মিশ্ৰণখিনি মেলি দি বৰফি আকৃতিত কাটি লওক। ছেট হ'বলৈ কিছু সময় ফ্ৰিজত ৰাখি পৰিৱেশন কৰক। গতিকে যদিও আপুনি দেৱী মাৰ আশীৰ্বাদ বিচাৰে তেনেহ'লে নৱৰাত্ৰিৰ দিনকেইটাত এই 4 বিধ ভোগ নিশ্চয় দেৱী মাক অৰ্পণ কৰিব। ধন্যবাদ।